গেলে ক'ত পৰিলে চশমা পাত Come a long way from where we began. Oh, I'll tell you all about it when I see you again. ভাই রহিম মাস্টার বাড়ি ফেলে যান গরুটা বিচরি ক'ত বা আছে গরুটা হাই যায় গরুটা পড়ছে যায় আহ 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 গরুটা কত দিন হ্যাঁ এখানে আসিল তো তখন রহিম মাস্টার দেখুন ও স্যার ও স্যার ও স্যার ও স্যার কেনেকে পড়িল হে কায়ে তই মই বেলটা দিয়ক স্যার অঁ কেনেকা হৈছিল স্যার এ নকবি ৰ চশমা জোৰ ক'তবা ফেলালো চশমা হেৰাইছে নেকি অঁ ৰে ও স্যার এই জোর চশমা পাইছো দিয়ক দেখা পাইছো দেখছো দিয়ক ইমান দেখছো দেখছে দে স্যার মই যাং দিয়ক দে বাবা যা 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 দে বাবা যা গৰুকেইটা আছে যা যা আৰু লংগাৰু আৰু ফলা তোহাক যদি মই মাৰি খোৱা নৰছো বাই পেহাক কৈ মোৰ নাম এই ৰহিম মাষ্টৰে নহয় আজি দিন এইবাৰ ঘৰত বাইকে এ বাপু ঘৰকান্ত আছে না ঘৰত স্যার আছে বাড়িতে আছে কাম করে বাৰীত আছে না দে দে হ'ব দে ৰ হৰকান্ত এই হৰকান্ত মাষ্টাৰ বাবু দেখোন কি হ'ল আপোনাক আজি দেখোন ইমান খঙত থকা যেন লাগছি কি হ'ল সুধবা আহিছা হা কি হোৱা নাই সেইটা সুধ আচ্ছা কওকচোন কিয় বা আহিলাক তোৰ চলিটো মোক জ্বলাই মাৰবা লাগছে হা কি কৰিল হে মোৰ চলিটোৱে আপোনাক কি কৰিল মানে মোৰ বাৰীৰ আম কাঠলটো চেচ কৰলাকে এখন এই সপৰাম ঢালতো লাগাল ধৰছে আৰু সি মোৰ লংগাৰুৱে মোৰ কালি গামছা খুলি দিছে বুজছা না হা ভাষণ কৰবি চলিটোক কি আমাৰ লংগাৰুৱে আপোনাৰ গামছা খুলছি হে ভাগ্য ভাল ওচৰত কোনো মানুহ নাছিল বুলিহে নহ'লে কালি মোৰ সি মান সন্মান চেচ কৰিল হয় বুজছা না ঠিক আছে আপুনি যাওক এতিয়া ঘৰত মই লংগাৰু আহিলে লংগাৰুক বুজাম আপুনি যাওক এতিয়া ঠিক আছে মই আহোঁ তেনেহ'লে ছোৱালীটোক অলপ চকু কাণ দিবি বুজছি না যাওক অঁ এই চলিটোৱে মোৰ নাক কাণ কাটবহে কোনোবা দিন আহক ৰ আজি লংগাৰু ঘৰত ইয়াক আজি মই
মনলে উভতি আহে লৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি এটি ধেমালি আগ্ৰহ আজি লংগাৰু ঘৰত মই ৰহিম মাষ্টাৰৰ ঘৰত যায় সি কিবা কৰবা হা আগ্ৰহ আজি এই ৰখ ক'ত গৈছিলি ক'ত গৈছিলি ক'ত খেলবা গৈছিলি ৰহিম মাষ্টাৰৰ ঘৰত কিয় গৈছিলি বাৰীত সপৰাম চুৰ কৰবা হা যা নাই না ৰহিম মাষ্টাৰ তোৰ কাৰণে মোক ঘৰত আহি কিয় গৈছিলি ক'ত কিয় কিয় হা যাবি আৰু হা কিয় মাৰি আছে হা কি কৰিছে সুত্তা কি হৈছে ৰহিম মাষ্টাৰৰ বাৰীত যে সফৰামে চেষ্টা কৰিছে বোলে আৰু মানে কবা আহিছিল সৰু চলি হা ই মোক আজি মান চন্মান খাল না সৰু চলি হ'ব দে সৰু চলি তাৰ বোলে গামছা খুলি দিছে আৰু ক'ত যায় তোকো খুবাম যদি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগলৈকে আমাৰ নতুন নতুন ভিডিও আহি আছে সেইকাৰণে নটিফিকেশন বেলটো সাইডত থকা ঘণ্টা বটনটো দবাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ।